হেল্ল' গাইজ, সকলোকে বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু মই অন্তিমাই আপোনালোক সকলোকে আয়ুষী তনয়া ইউটিউব চেনেলটিলৈ আমন্ত্ৰণ জনাইছোঁ। আজি গৰু বিহুৰ দিনা আজি বহুত মানে ভিডিঅ' কৰা নহ'লে মোৰ ধৰক যিখিনি আজি গৰু বিহুৰ দিনা গৰু গা ধোৱাৰ পৰা ধৰক পঁইতা ভাত খোৱালৈকে যিমানখিনি নিয়ম থাকে, পঁইতা ভাত খোৱাৰ পাছত ধৰক ডাঙৰক সেৱা কৰা, এইখিনি ইমানখিনি পৰম্পৰা থাকে। আজি এইখিনি চব আপোনালোকক দেখুৱাব পৰা নগ'ল, তথাপিও যিমানখিনি পাৰিছোঁ তাকে আপোনালোকে চাবচোন বাৰু। আৰু মই এইযোৰ আজি নিজেই বোৱা কাপোৰ পিন্ধিছোঁ। এইযোৰ কেনেকুৱা লাগিছে ক'বচোন বাৰু। এইযোৰ নিজেই বৈ মানে হোৱাই নোহোৱাই ভালে বেয়াই বৈ পিন্ধিছোঁ আৰু বিহু বুলি আজি। তাকে চাই থাককচোন আপোনালোকে ভিডিঅ'টো। আজিৰ পৰম্পৰা যিহেতু পঁইতা ভাত খোৱা নিয়ম আছে গৰু বিহুৰ দিনাখন, তাকে আমাৰ আজি থালিখন চাওকচোন, পঁইতা ভাতৰ থালিখন। এয়া 101টা শাক আৰু এইফালে আছে আমলৰিটো, বিলাহী, তাৰ লগত সান্দহ, আৰু এইফালে গাহৰি মাংস আলু ভাজি, এইফালে হ'ল 101টা শাকৰ চব্জি, এইফালে পঁইতা ভাত। আজিতো সকলোৱে খায় পঁইতা ভাত, সেয়েহে আজি আমাৰ থালিখনো আমি এনেদৰে সজালোঁ। এয়া গোটেইকেইটাৰ ভাত আজি ৰেডি হৈ গ'ল আমাৰ। আমি 4টাই খাম। 4খন থালি। বিশেষকৈ মানে আজি ছোৱালীজনীৰ গাটো বৰ এটা ঠিক নাই, সেইবাবে মন চনো বৰ ভাল নহয়। মানে আজি কি হ'ল, কাণৰ বিষ হৈছে বুলি শুইয়ে আছে দিনটো, ভাত পানী একোৱেই খোৱা নাই। তথাপিও মই আকৌ এতিয়া তাইক জোৰ কৰিম ভাত কেইটামান খাবলৈ। গৰমে গৰমে ভাত কেইটামান তাই খাই দিব আৰু মই বনাইছোঁ, খুৱাম আৰু যেনে তেনে তাইক চেষ্টা কৰি মানে 2 টেপামান হ'লেও ভাত খুৱাব লাগিব। তাকে আৰু আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰিলোঁ, সেইবাবে যিমানখিনি কৰিলোঁ তাকে আপোনালোকে চাবচোন বাৰু। আৰু ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। আজিলৈ ঠিক আছে, বাই বাই।